মোৰ এটাই কথা আপুনি গোটেই জীৱনটো অপিনিয়ন আৰু যুক্তি দি যাব না জাতিৰ স্বাৰ্থত কিবা এটা কৰিব সমাজৰ স্বাৰ্থত কিবা এটা কৰিব আজি যদি মই শান্তি আনিব পাৰিছো দুটামান ইনষ্টিটিউচন বনাব পাৰিছো কিবা কাম কৰিব পাৰিছো তো মই গোটেই জীৱনটো চিঞৰি থাকিম না কিবা এটা কৰিম মোৰ কাৰণে প্ৰমোদ দা ঠিক কথা শান্তি অনাৰ কাৰণে আপোনালোকৰ আন্দোলন হোৱা নাছিলে বৰং আপোনালোকৰ জাতিৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে পৃথক ৰাজ্যৰ পক্ষপাতী নেকি আপুনি পৃথক ৰাজ্যৰ পক্ষপাতী নেকি কক এতিয়াই কক আপুনি সেপাৰেট ষ্টেটৰ পক্ষপাতী আপুনি আজি কক আপুনি বিচাৰে কৈ দিয়ক দ্বিখণ্ডিত কৰিব বিচাৰে আপুনি কৈ দিয়ক আজি কক একদম ওপেন সবে চাই আছে মানে মই এটোৱে কই ডিভাইড আসাম 50-50 আপুনি ডিভাইড আসাম 50-50 সাপোর্ট আৰু কৰিব আছিল এনডিপি ডিমান্ড ডিভাইড আসাম 50-50 সাপোর্ট আৰু কৰিব সেপাৰেট ষ্টেট আছিল উল্টাই মই হুদিম আপোনাক অখিল গগৈ লাগে অসম আৰু ভাগ হৈ যাক ৰাজ্য আপুনি খুটক মই অখিল ডাঙৰ এইটোৱে নীতি যে আপুনি মই এতিয়া অখিল গগৈ স্থাপন কৰা প্ৰশ্ন উত্তৰ দিব বিচাৰিছো আপুনি আজিকালি নিতুমণি শইকীয়া ডাঙৰীয়া কি মই অখিল গগৈ আপুনি আজিকালি পৃথক বড়োলেণ্ড নিবিচাৰে আপুনি দিয়া নাই না মোক নিদিলে মই ৰখি থাকিম নিবিচাৰে নহয় জানো? মোৰটো সমাজ আপুনি নিজৰ লক্ষ্যৰ পৰা আপুনি আঁতৰি আহিছে নিদিলে না চুক্তি হৈ গল আপুনি আপোনাৰ বিজেপিৰ লগত নিজৰ লক্ষ্যৰ পৰা আঁতৰি আহিছে 1993 বিএসসি চুক্তি হল ৰাপ ষ্টেট নেদিলে 2003 বিটিসি চুক্তি হল ষ্টেট নেদিলে 2020 গুটি আমাৰ যিখিনি অস্ত্ৰধাৰী দাদা ভাই আছিলে একেলগে আমি শান্তিৰ স্বাৰ্থত চুক্তি কৰিছো যেহেতু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৃথক ৰাজ্য নেদিয়ে বড়ো জনগোষ্ঠীক আমি তেনেকুৱা ৰাখি থব নোৱাৰো বড়ো জনগোষ্ঠীক আগুৱাই লৈ যাব লাগিব অঞ্চলটো আগুৱাই লৈ যাব লাগিব কিন্তু প্ৰমোদ দা ইটো কথা ক'ব নালাগে আমাৰ এজেন্ডাটো আমি ক্লিয়াৰ আমি এটা 1 মিনিটৰ কাৰণেও পাহৰি পেলাই কোনো কাম কৰা নাই শান্তিৰ কাৰণে কৰা নাছিলে মানে আজিৰ যিটো আপুনি শান্তিৰ কথা কৈছে যে আন্দোলন নকৰি শান্তি তো আমি ব্লাড সেটটো বিচাৰে নেকি আপুনি আপুনি খোটাই ব্লাড সেট বিচাৰে নেকি নাম্বাৰ 2